নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল অল জব আপডেটলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম SSC Gd কনষ্টেবলৰ দুখন ধুনীয়া কিতাপৰ বিষয়ে, য'ত আপোনালোকৰ ৰিটেন টেষ্টত খুবেই হেল্প হ'ব এই দুখন কিতাপ পঢ়িলে। যেহেতু 2020ত 84,000 ভেকেঞ্চি আহি আছে SSC Gd কনষ্টেবলত, আৰু তাত প্ৰথমতে ৰিটেন টেষ্ট হ'ব। আৰু আপোনালোকে নিশ্চয় গমে পায় গাঁৱৰ ল'ৰা ছোৱালীবিলাকে যিহেতু আৰ্মিত গ'লে প্ৰথমতে ফিজিকেল টেষ্ট হয়, আৰু ফিজিকেল টেষ্ট পাছ কৰি তেওঁলোকে ৰিটেন টেষ্টত ডিছকুৱালিফাই হৈ আহিব লগা হয়। চ' কি কাৰণত? হয়তো কিতাপৰ ক্ষেত্ৰত বা তেওঁলোকে নপঢ়াৰ ক্ষেত্ৰত। যিহেতু আমি SSC Gd কনষ্টেবলত প্ৰথমতে ৰিটেন দিম, চ' তাত কেনেকৈ পাছ কৰিম? মই ভাবোঁ এই দুখন কিতাপ যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়া আপোনালোকে SSC Gd কনষ্টেবলত আপোনালোকে পাছ কৰিব। চ' মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছে, ময়ে পাছ কৰিছোঁ। আপোনালোক এই দুখন কিতাপ পঢ়ি মই সঁচা কথা কৈছোঁ, আপোনালোক খুবেই বেষ্ট বুক। চ' আপোনালোকে এই কিতাপ দুখন মাৰ্কেটত নেপায়, ক'ত পাব, কেনেকৈ আপোনালোকে আনিব, আজিৰ এই ভিডিঅ'টো সকলোখিনি আপোনালোকক জনাই দিম। চ' আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে হ'ল। আহক তেতিয়াহ'লে আমি পলম নকৰি আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। এই দুখন কিতাপৰ বাবে আপোনালোকে জাষ্ট এখন কিতাপহে আপোনালোকে মাৰ্কেটত পাব, আৰু আন এখন কিতাপ মাৰ্কেটত নেপায়। চ' আপোনালোকে এইখন কিতাপ আপোনালোকে নিশ্চয় দেখিছে, এই পাব্লিকেশ্যনৰ কিতাপ আপোনালোকে দেখিছে নিশ্চয়, এৰিয়েণ্টৰ পাব্লিকেশ্যনৰ আপোনালোকে দেখিছে, এৰিয়েণ্ট পাব্লিকেশ্যন। চ' আপোনালোকে এইখন কিতাপ মাৰ্কেটত দেখিছে বহুবিলাক, আৰু এইখন কিতাপৰ লেংগুৱেজ আপোনালোকে এছামিছত নাপায়, জাষ্ট আপোনালোকে হিন্দী আৰু ইংলিছতহে পাব। ঠিক আছে, এইখন মোৰ কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেলৰ। চ' এইখন জিডিৰ ক্ষেত্ৰত বহুতেই ভাল, আপোনালোকে কম্বাইন হায়াৰ ছেকেণ্ডাৰীলৈ আনি ল'ব। চ' যিহেতু চিলেবাছটো গোটেইখিনি কভাৰ কৰা থাকে। ঠিক আছে, আৰু এইখনৰ দাম হৈছে আপোনালোকৰ 385। আপোনালোকে দেখিছে 385 এৰিয়েণ্টৰ। আপোনালোকে বেলেগ পাব্লিকেশ্যন আনিব নালাগে, জাষ্ট আপোনালোকে এৰিয়েণ্টৰ আনক এইখন মাৰ্কেটৰ পৰা। ঠিক আছে, এইখন এখন খুবেই বেষ্ট বুক SSC Gd কনষ্টেবলত, ময়ো পঢ়িছিলোঁ এইখনে। ঠিক আছে, আৰু আপোনালোকে এইখন কিতাপ কিন্তু মাৰ্কেটত নেপায়। ঠিক আছে, এইখন হৈছে এখন অসমৰ বাহিৰৰ কিতাপ, আপোনালোকে এইখন কিতাপ মাৰ্কেটত নেপায়। শ্ৰীকৃষ্ণ পাব্লিকেশ্যন। ঠিক আছে, আৰু ইয়াৰ লেখক হৈছে ৰাম সিং যাদৱ। আপোনালোকে দেখিছে SSC Gd কনষ্টেবলৰ এইখন এখন বেষ্ট কিতাপ। ঠিক আছে, আপোনালোকে এইখন অসমৰ বাহিৰৰ কিতাপ। এইখন কিতাপৰ কাৰণে আপোনালোকে জাষ্ট আপোনালোকে অনলাইন শ্বপিঙত আপোনালোকে পাব, আৰু বেলেগত আপোনালোকে ক'তো নেপায়। ঠিক আছে, আপোনালোকে অনলাইন শ্বপিং কৰক। আজি এইখন কিতাপ SK পাব্লিকেশ্যনৰ হয়, আপোনালোকে দেখিছে। ঠিক আছে, আৰু ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ 240। ঠিক আছে, খুবেই এখন ভাল কিতাপ। ইয়াত চব চিলেবাছটোৱে কভাৰ কৰি দিয়া আছে, আপোনালোকে চাব পাৰে। চব চিলেবাছটোৱে কভাৰ কৰি দিয়া আছে। অনলি হিন্দী আৰু ইংলিছতহে পাব এই পাব্লিকেশ্যনটো, আপোনালোকে আৰু বেলেগ লেংগুৱেজত নেপায়। ঠিক আছে, আপোনালোকে আনি লওক, হিন্দী ভাল পায়, ইংলিছ ভাল পায়, যিকোনো এটা আনি লওক আপোনালোকে, বেছি দামো নহয়। ঠিক আছে, আজিয়ে অৰ্ডাৰ কৰক আৰু আজিৰ পৰা আপোনালোকে এই কিতাপসমূহ আনি প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। 2020ত যিহেতু 84,000 আহি আছে SSC Gd কনষ্টেবলত, আৰু এইবাৰ আপোনালোকৰ ৰিটেন টেষ্ট আপোনালোকে ছাকচেছ পাবই। ঠিক আছে, যদি আপোনালোকে এই দুখন কিতাপ পঢ়ে। ঠিক আছে, এই দুখন কিতাপ পঢ়ক, আপোনালোকে খুবেই ভালদৰে প্ৰিপেৰেশ্যন কৰক। মই আপোনালোক 110% গেৰাণ্টি দি কৈছোঁ, আপোনালোকে পাছ কৰিবই ৰিটেন টেষ্ট। ঠিক আছে, যদিহে এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিয়ক, আৰু কিবা যদি মোক এই কিতাপ দুখনৰ বিষয়ে সুধিব লগা আছে তেতিয়াহ'লে মোৰ ভিডিঅ'ত কমেণ্ট কৰি সুধিব, আৰু মই আপোনালোকক কমেণ্টত ৰিপ্লাই কৰিম। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবলৈ। ঠিক আছে, আজিলৈ এৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে মই টিকেন্দ্ৰ ভা। আজিলৈ গুড বাই।